खुलुमबाय बयनिसिमबो आरो नैबे आंनि आइल' नार्जारि चेनेलाव नोंथांमोन बयखौबो खावलायनाय जाहैबाय आरो बेबादिनो लोगोफोर दिनैनि नैबे आंनि भिडिअखौ नायगिरि साफ्रोमबो दिनैनि सानाव बयखौबो लोगो मोननायनि गेजेरजों आं खौरांखौ जासिहरबाय। बेबायदिनो दिनैनि आंनि मोननैसो खौराङा लोगोफोर बेनो जाहैबाय दिनैहाय उपेन्द्रनाथ थैनाय सान बिथांमोनहा गासैबो बर'नि नेमावथि हान्जाफोर गेदाफोर शिब गासैबो लोगो नांनानै दिनैहाय बे थैनाय सानखौ फालिनायनि थाखाय बिथांमोनहा हाजासे बाहागो लाफैदों। लोगोफ्रा भिडिअखौ जोबजासे नायलांदो आरो बेबादिनो गोदानाव फैनायबा बेबादिनो साबस्क्राइब खालामदो आरो लोगोफोरनो शेयार खालामदो आरो बेबादिनो दिनैहाय माबादि मास गेदारिं जादों लोगोफ्रा नायलांदो। माने गोबांथार बेबादिनो हाजार हाजार मानसियानो लोगोफोर नोंथांमोनहा अब्ला बे गासैखौबो नायलांदो लोगोफोर। साबायखर जासिबाय। আজি উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস 1 মে আজি আমি ইয়াতে উদযাপন কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে সেইটো পালন কৰি আহিছে। আমি সকলো শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও খন্তেক পিছত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই হোলোংগাপুৰীত আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব। বডোফা যি আদৰ্শ আৰু নীতি তেখেতৰ যি বাণীবিলাক যিমান দিন গৈছে ইমান ৰিলেভেণ্ট হৈছে। সকলো এইটো বিচাৰে কি বডোফাৰ যিটো চিন্তাধাৰা সেইটো নৱপ্ৰজন্মৰ মাজলৈ এইটো বিস্তাৰ হওক। কাৰণটো হৈছে বডোফা যি সংগ্ৰাম কৰিছিলে ইয়াত সকলো জাতি জনগোষ্ঠীক লৈ কৰিছিলে আৰু বডোফাই কৈছিলে যে জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক। তো এই যে মন্ত্ৰ সকলো মানৱ জীৱনৰ কাৰণে বহুত প্ৰয়োজন হয়। তো আজি আমি বিটিআৰত বডোফাৰ আদৰ্শৰে এটা সুন্দৰ সমাজ গঢ়াৰ ফালে আগবাঢ়ি আছোঁ, সুস্থ সমাজ গঢ়াৰ ফালে আগবাঢ়ি আছোঁ। সকলো জাতি জনগোষ্ঠীক বিশ্বাস আৰু আস্থাত লৈ একেলগে বসবাস কৰাৰ এটা পৰিৱেশ আমি গঢ়িবলৈ পাইছোঁ। আৰু সেইকাৰণে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক মই কোটি কোটি ধন্যবাদ জনাইছোঁ যে তেখেতে বড়ো জনগোষ্ঠীত জন্ম পাই আমাক যে এটা মাৰ্গদৰ্শন কৰি গ'ল, ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। ছাৰ ইয়াত আহি মুখ্যমন্ত্ৰী ছাত্ৰ দিৱস পালন কৰিবৰ কাৰণে ঘোষণা কৰিব আজি ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু হোলোংগাপুৰটো ডেভেলপ কৰিবলৈ ইতিমধ্যে আৰ্থিক অনুদান দিছে। চ' এনেকৈ কিছুমান কাম কৰি আছে যিয়ে নেকি জাতি জনগোষ্ঠী যিসকলে বঞ্চিত লাঞ্ছিত অনুভৱ কৰিছিলে সেইসকলে এতিয়া সকলো মূল খুঁটি থাকি কাম কৰিবলৈ চিন্তা চৰ্চা চবে কৰি আছে।